হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি হ'ল ৰবিবাৰ। আজি আহিব আমাৰ ঘৰত আলহী আৰু মই এতিয়া ৰন্ধা আৰম্ভ কৰিবলৈ ওলালোঁ। মোৰ নাম দীপামণি দাস। মোৰ চেনেললৈ আপোনালোকক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। কোন আহিব এতিয়া মই আহিলে পৰিচয় কৰি দিম। ইপিনে মই গোটেইখিনি বস্তু ৰন্ধাৰ কাৰণে ৰেডি কৰি ল'লোঁ। ইফালে এইটো হ'ল বিলাতী পালেং বুলি কয় আৰু মই এইখিনি বেঙেনা দি বনাম। ইফালে পিঁয়াজখিনি ৰেডি কৰি লৈছোঁ, চবখিনি ধনিয়া পাত কাটি লৈছোঁ, চব ধুই চুই ৰেডি কৰি লৈছোঁ। আৰু ইফালে মাংস বনোৱাৰ কাৰণে মই মছলা লৈছোঁ পিচি। তাৰপিছত তেলখিনি গৰম হৈ গ'ল। মই মাংসখিনি বনোৱাৰ কাৰণে ৰেডি কৰি আছোঁ। প্ৰেছাৰতে বনাই আছোঁ। মই অলপমান জিৰা দিছোঁ, তাৰপিছত বনাইছোঁ। আৰু মাংসটো চবেই বনাব জানে, ময়ো এনেকৈ চিম্পুলকৈ বনাওঁ। আৰু অলপ চেনি দি দিছোঁ। তাৰপিছত পঠাৰ মাংস মই প্ৰেছাৰত বনাইছোঁ, সেইকাৰণে সোনকালে সিজিব তেতিয়াহে। আৰু ইপিনে দালি বনাইছোঁ। ইফালে দালিখিনিও হৈ গ'ল। তাৰপিছত মাংসখিনিত মই পানী দি এইবাৰ মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দি 10টামান চিটি আহিব দিম, সিদ্ধ হৈ যাব। তাৰপিছত এইবাৰ মই বেঙেনাৰ এইখিনিও বনাম। পিঁয়াজ দি দিলোঁ, অলপমান নহৰু দি দিছোঁ, 2 কহামান, এইখিনি লাৰি দি। তাৰপিছত মই এইবাৰ বেঙেনাখিনি ভাজা হোৱাৰ পিছত পিঁয়াজখিনি ভালকৈ মই এইবাৰ বেঙেনাখিনিও দি দিম ইয়াতে ঢালি। ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। আৰু এনেকুৱাকৈ খাবলৈ বহুত টেষ্টি লাগে। আজি মই এনেকৈ প্ৰথমবাৰ বনাইছিলোঁ আৰু খাবলৈ বহুত সোৱাদ হৈছিল। বিলাতী পালেঙৰ লগত এনেকৈ খাবলৈ বহুত সোৱাদ হৈছিল। তাৰপিছত পিঁয়াজখিনি এইখিনি ভালকৈ ভাজি লৈ পিঁয়াজখিনি ভাজি লৈ মই বেঙেনাখিনি দি দিছোঁ ইয়াতে। তাৰপিছত পালেংখিনিও দি দিলোঁ, ইয়াতে কাটি থৈ দিছিলোঁ। হাই ফ্ৰেণ্ড, এতিয়া মই ৰন্ধা বঢ়াখিনি গোটেইখিনি কমপ্লিট হৈ গ'ল। পাকঘৰ মই চাফা কৰি থৈ দিলোঁ। এইবাৰ অহাই নাই এতিয়া আলহী। এতিয়া বাজিল 12:30। মই 10টা বজাতে ৰান্ধিব সোমাইছিলোঁ পাকঘৰত। 10টা বজাৰ পৰা মোৰ 12টালৈকে মই ৰন্ধা হৈ গ'ল। তাৰমানে গোটেইখিনি ৰান্ধি তাৰপিছত মই পাকঘৰটো চাফ চিকুণ কৰি থৈ দিলোঁ। পিঠা কৰি আছোঁ সিহঁতৰ কাৰণে। আৰু এতিয়া চুলিখিনি মানে মোৰ জিকা হৈ আছে, সেইকাৰণে অলপ ফেনৰ তলতে বহিছোঁ, চুলিখিনিও শুকাওক। সেয়ে আৰু ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। আৰু আমাৰ আলহী এতিয়াহে আহি পাল, ইমান সময় বাটছে বনাই দেৰি হৈছে আমাৰ। দেখাই আছো কি আনিছো। মাইনাৰ কাৰণে চিপছ আনিছো। আৰু ইয়াতে আমি এইটো বনাওঁতে সময় লাগিছে। কেক বনাই লৈ তাইৰ ফুটি আলহী আহিছো। আলহী খাৱা আৰম্ভ কৰা বেয়া চেয়া নাপাবি। কেনেকুৱা হৈছে খাই ক'বা হা। আগত ফটোখন তোলাই লওঁ, মানে মোৰো এটা ইউটিউব চেনেল আছে না, তাতে থাম্বনেইলত দিব লাগিব না। কি বনাইছে, কেনেকুৱা হৈছে, চবখিনি কম তাতে চাব আপোনালোকক। ময়ূৰী দাস বুলি আছে। আৰু এইজনী হ'ল মোৰ মাহীৰ ছোৱালী, আৰু সেইজনী হ'ল বাইদেউৰ ছোৱালী। আজি সিহঁতক কৈছোঁ মই ৰাতিপুৱা আহিবলৈ কৈছিলোঁ, কিন্তু আহিল এতিয়াহে। এতিয়া মানে আহিয়ে খাব গৈছে, মানে এতিয়া 2টাই বাজিল এতিয়া। নহয়, একচুৱেলি মই ৰাতিপুৱা আজি একো খোৱা নাছিলোঁ, ভোক লাগিছিল। আৰু মাইনাক ভাত খোৱাতে অলপ ৰৈছে, সেইখিনি খাইছোঁ। সেইখিনি খোৱাৰ পিছত এতিয়া আৰু খাব মন নাই, সেইকাৰণে ভোক লাগিলে আৰু পিছত খাম। আগতে সিহঁতে খাওক, হয়নে নহয়? কেনেকুৱা হৈছে ক'বা। আগত খাই লওঁ, তাৰপিছত কৈ আছো কি বনাইছে, কেনেকুৱা টেষ্ট হৈছে, সোৱাদটো। মানে মস্ত ভোক লাগছে না, আগত খাই লওঁ। খা চাপ খাই চবগিলা আজৰি হৈ ইয়াতে বাগাত দিছে চবগিলাই। চাওকচোন, সেইটো হ'ল গেম খেলাতে ব্যস্ত। নমস্কাৰ কওঁ, হাই। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নাপাহৰিব। তেতিয়াহ'লে বাই বাই বন্ধু বান্ধৱীসকল, ধন্যবাদ।